হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ। আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও আপোনালোকক জনালোঁ। আৰু এতিয়া হৈছে গধূলি 6টা বাজিলে আৰু মই ডিউটিৰ পৰা আহি এতিয়া গা পা ধুই ল'লোঁ। দিনত মানে ভিডিঅ'টো তেনেকৈ ষ্টাৰ্ট কৰা নহ'ল, কিন্তু এটা সৰুকৈ ক্লিপ মানে ৰাখি থৈছোঁ, দেখাম বাৰু। আৰু এতিয়া হৈছে যিহেতু বিহুৰ বতৰ, সেইদিনাও এটা ভিডিঅ' মানে দিছিলোঁ আৰু বিহুৰ কাৰণে। আৰু আজি হৈছে মানে এতিয়া পিঠা বনাম, মা বাৰীৰ পিছফালে পিঠা বনাই আছে জুইত, আৰু মই তাত এতিয়া মানে যাম আৰু পিঠা বনাম। ইমান ভালকৈ এক্সপিৰিয়েঞ্চ নাই, কিন্তু নোৱাৰা কামটো মানে কৰিব মানে মন যায় আৰু তো চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু দিনত মানে আমাৰ যিহেতু ৰাইজে আমাৰ বাৰীৰ পিছফালে খানা খায় আৰু মেজি বনায় ভেলাঘৰ, তো এইখিনি মই অলপ ক্লিপ ৰাখিছিলোঁ, সেইখিনি আপোনালোক দেখাই লৈছোঁ। তাৰপিছত আমি পিঠা বনাব যাম, এতিয়া চাই লওক। গাইছ, আমাৰ ইয়াতে ৰাইজৰ ভেলাঘৰ আৰু ইয়াতে খানা খোৱাৰ কথা কৈছিলোঁ, এইটো হৈছে ভেলাঘৰ আমাৰ ৰাইজৰ, আৰু বিহুৰ দিনা এইটো মানে পুৰি দিব। আৰু ইয়াতে গোটেই ৰাইজখনে, আমাৰ গাঁওখনৰ ৰাইজখনে গোটেইবিলাকে খানা খাব এইটো এৰিয়াত। বাকী সেইদিনালৈকে পাৰালৈকে দেখাম আৰু চাই ল'লে। আৰু এতিয়া আমি বলক পিঠা বনাব যাওঁ। পিছফালে এতিয়া গৈ আছোঁ, সেইদিনা য'ত মানে আমি সান্দহ খুন্দিছিলোঁ তাতে, আৰু এতিয়া পিঠা বনাম গৈ আছোঁ। এয়া চাওক, এয়া এতিয়া মা পিঠা বনাই আছে। এয়া ইয়াতে পিঠা বনাই আছে এতিয়া। বনাচোন নাৰিকলৰ বনোৱা নাই। এয়া হৈছে তিলৰ পিঠা। ইয়াত আছে এতিয়া ফাইনেলি মই বনাব আহিলোঁ পিঠা। পিঠা বনোৱা ভালকৈ মোৰ এক্সপিৰিয়েঞ্চ নাই, মানে বছৰৰ মূৰত বিহুৰ দিনত কেতিয়াবা এনেকৈ বনাওঁ, তাকো ভাল নহয়। আজিও মানে বহুত কষ্ট কৰি মানে বহুত কষ্টৰ ফলত আৰু শেষ টাইমত ভাল হৈছে। বহুত পিঠা ভাঙি গৈছে, মই লাষ্টত দেখাম বাৰু কিমানখিনি পিঠা মানে এনেই বৈ গৈছে। আৰু এনেকৈ বস্তুবিলাক বৈ গ'লে বহুত বেয়া লাগে। আৰু এয়া ভালকৈ একদম পিঠাটো কেনেকৈ বনাইছোঁ দেখাই দিছোঁ। মানে আগতকৈ বহুতখিনিয়ে ভাল হৈছে, যাতে আগলৈকেও ভালকৈ বনাব পাৰোঁ সেইটো আপোনালোকে আশীৰ্বাদ কৰিব, আৰু ময়ো চেষ্টা কৰিম আৰু। বাকী চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া মোৰ পিঠা বনোৱা এতিয়া খতম হৈ গ'ল। এয়া পিঠা আৰু এইবিলাক ভাঙি গৈছে ফ্লপ। আৰু মোৰ ভিডিঅ' চাই আছে দেউতা আৰু মা। এইফালে হৈছে আমাৰ পুজি, মোৰ ভিডিঅ' মানে খেলৰ পুজি যিহেতু আমাৰ গৰু আছে, আমাৰ পথাৰ হয় এতিয়া মানে ৰাইজে যিহেতু উৰুকাৰ দিনা আমাৰ ইয়াতে খানা খায়, আৰু সেই খানা ইয়াতে খাব আৰু ইয়াতে ভেলাঘৰ বনাব। ইয়াতে দিছোঁ এতিয়া বেঙেনা পুৰিব, এডাল ঠাৰি মানে ভাতেদি খাব লাগিব, মানে বহুত মোৰ ফেভাৰিট হয় বেঙেনা পোৰা, মানে বেঙেনা পোৰা আৰু আপোনালোকৰ ভাষাত। আৰু এইখিনি হৈছে মই বনোৱা পিঠা। তিলৰ পিঠাখিনি থৈছে বাৰু, এইখিনি নাৰিকলৰ পিঠা ইমান বেছি ভাল হোৱা নাই। আৰু মোৰ হাতখন চাওক, আৰু এখন দেখাই দিওঁ, ধুনীয়া। এইখিনি হৈছে ফ্লপ, মানে বহুতবাৰ ভাঙি গৈছে। মানে কি কৰোঁ কি নকৰোঁ উপায় নাপায়। অৱশেষত অলপ হ'ল আৰু, কিন্তু ইমান ধুনীয়া নহ'ল। পাইছোঁ আৰু কিবা কৰি ভৰাম না, এতিয়া মায়ে কুকাৰত ভৰাই থ'ব। আহি পালোঁ গাইছ, এতিয়া গাড়ী পাৰ্কিঙত থৈ পেলাই এতিয়া যাই আছোঁ মানে মোৰ কৰ্মস্থলীলৈ। আহি পালোঁ, ইয়াতে স্কুটিখন পাৰ্কিং কৰিলোঁ। বাই বাই। এয়া হৈছে আমাৰ ফ্লিপকাৰ্ট অফিচৰ ৰাতিপুৱাৰ পৰিৱেশ, আৰু এতিয়া বলক ভিতৰত যাওঁ। আৰু যিহেতু মাঘ বিহু চলি আছে, তো ইয়াতে বিহু উপলক্ষে মানে ডেক'ৰেশ্যন কৰিছে ধুনীয়াকৈ, হেপী মাঘ বিহু বুলি। তো ইয়াতে দুখনমান ফটো উঠিলোঁ আৰু অলপ ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। আৰু এতিয়া মই সোনকালে মানে যাব লাগে দৌৰি, কাৰণ মোৰ অলৰেডি বহুত লেট হৈছিল আৰু মানে। এতিয়া আমি ভাত খালোঁ গাইছ, এতিয়া আমি বহি আছোঁ। এইগিলা মানুহ ভৰাব বুলি যে পাৰ্বতীকে যে
পিছত বিয়া তাই ডিউটি আহি থকা মানুহটো তাই 2 দিন পিছত মাত্ৰ 2 দিন বা 3 দিনমান আছে বিয়া এখন হৈছে আমাৰ কেণ্টিন মানে কেফেটেৰিয়া বহুত ডাঙৰ পিছফালে আছে ফাইনেলি গাইজ এতিয়া ঘৰ আহি পালোঁ ডিউটিৰ পৰা এতিয়া ফ্ৰেছ হৈ ঘৰৰ কামত পূৰা লাগিব লাগে মা পূৰা কাম কৰিয়ে আছে চোতাল মুচি আছে চোতাল মুচিলে আৰু এতিয়া ময়ো ঘৰৰ কাম মানে কৰিব লাগে আৰু বিহুৰ কাম যিহেতু বহুত আৰু মাস্কখন গুচাই ল'ব মাস্কখন মাৰিলে মানে কমফৰ্টেবল নহয় যিহেতু স্কুটি চলাই আহিছোঁ তো মাস্কখন নহ'লে বহুত ধূলি পৰে সেইকাৰণে মাস্কখন মাৰিছিলোঁ আৰু এতিয়া ফ্ৰেছ হৈ পেলাই সোনকালে কাম চাম কৰিব লাগে আৰু আপোনালোকক পিছত লগ পাই আছোঁ আৰু যিহেতু আজি উৰুকা আৰু উৰুকাৰ আমাৰ মানে পিছফালে যিহেতু ৰাইজে খানা খায় আৰু খানা খাব সোনকালে যাব লাগিব প্লাছ মোৰ লগৰ ছোৱালীও আহিব বিয়াত মাতিব তো সোনকালে মই ৰেডি হৈ লওঁ কামবিলাক কৰি পেলাই আজৰি হৈ লওঁ যাতে মানে খানা খাব সোনকালে যাব পাৰোঁ আৰু লগত মানে লগৰখিনিক আহিলেও মই সময় দিব পাৰোঁ চ' এতিয়া বলক মা চোতাল মুচিলে জাষ্ট কালিৰ কাৰণে আজিয়ে মুচি থ'লে এইটো মা ৰাতি খানা খাব আহোঁতে গাইজ কিবা কথাত পাহৰি থাকিব পাৰোঁ মানে খানা খোৱাখিনি দেখাবৰ কাৰণে ভিডিঅ' কৰিব পাৰিব পাৰোঁ সেইকাৰণে এতিয়া এবাৰ দেখাব আহিলোঁ ভালকৈ গধূলি হোৱা নাই অলপ হৈছে আৰু এইটো হৈছে ভেলাঘৰ আৰু এইটো ইয়াতে হৈছে খানা খাব ইয়াতে এইখিনি বহুত ডাঙৰ এৰিয়া আৰু ইয়াতে ৰাতি আমি খানা খাব আহিম যদি পাৰোঁ যদিহে মনত থাকে মই মানে ভিডিঅ' কৰি থাকোঁ তাৰে মাজতে পাহৰি যাওঁ যদি মনত থাকে নিশ্চয় দেখাম খানা হোৱা বুলি ৰাইজৰ ফালৰ পৰা বোলে খবৰ দিছে তো মানুহবিলাক এটা দুটাকৈ আহি আছে আৰু এয়া আমাৰ চোতালেদি আহি আছে আৰু ৰাস্তাৰ ফালেদিও গৈ আছে যাৰ যেনেকৈ সুবিধা হয় আৰু তো মানুহ এতিয়া আহিলে আমিও এতিয়া ৰেডি হওঁ খানা খাব যাব ওলাইছোঁ গাইজ এয়া পানীৰ কেটলি মগ হাতত লৈ ওলাইছোঁ যিহেতু ওচৰতে খানা আৰু প্লাষ্টিকৰ গ্লাছত খোৱাতকৈ মানে নিজৰ ঘৰৰ বাচনত খাম আৰু এয়া তলা চলা মাৰিলোঁ এতিয়া যাওঁ আপোনালোকক মানে লগ পাই আছোঁ মানুহবিলাক গ'ল আপোনালোকতো দেখালোৱে মানে ৰাস্তাইদিও গৈছে আধা আধি আৰু আমি ইফালেদি যিহেতু শ্বৰ্টকাট হয় ইফালৰখিনি তো ইফালেদি গৈছে আৰু এতিয়া আমি খানা খাব যাওঁ আপোনালোকক দেখাই আছোঁ খানা খাব আহিছোঁ গাইজ মানুহ ইমান বেছি অহা নাই আমাৰ ইফালেদি অহা কথাই চাগে মানে ইমান বেছি হোৱা নাই এইবিলাক গোটেই ফুল হ'ব মানুহ আপোনালোকক দেখাই আছোঁ অলপ দেৰিকৈ এইটো আমাৰ মেজিটো ভেলাঘৰটো কালি জ্বলাব এইটো আমাক কম কেনেবা আমি খানা খাব আহিছোঁ ভিডিঅ' দিম ৰ মই ভিডিঅ' মাঘৰ বিহু স্পেচিয়েল অলপমান নাম দৌৰ দিবি হ'ব এইখিনি হৈছে মাঘৰ বিহু স্পেচিয়েল মাঘৰ দালি